যেতিয়া এজন ড্ৰাগছৰ বেপাৰীয়ে গুলি খায়, ছোৱালী নাৰীৰ সতীত্ব ধৰ্ষণকাৰী এজনক গুলি মাৰা হয়। যদি গুলি খায় কোনেওতো নিজে নামাৰে, যেতিয়া কিবা কাৰণত পুলিচে গুলি মাৰিব লাগে, পলাই যাওঁতে কিবা কৰোঁতে তেতিয়া আমাৰ বাকী পাৰ্টিবিলাকে কান্দি থাকে। তেতিয়া মই কৈছোঁ যে আপোনালোকে ড্ৰাগছ বেপাৰীবিলাকৰ কাৰণে কিয় কান্দে? ই যদি জীয়াই থাকে আমাৰ কিমানজন ডেকা ল'ৰাৰ জীৱন ধ্বংস কৰিলেহেঁতেন, তাৰ বিষয়ে আপোনালোকে কিয় চিন্তা নকৰে? আজি আপোনালোকে চিন্তা কৰক, কোনোবা এটা ল'ৰাই এজনী ছোৱালীৰ সতীত্ব ধ্বংস কৰাৰ পিছত সি বাচি থকাৰ অধিকাৰ থাকিব পাৰে নেকি? আমাৰ মতেতো সি বাচি থাকিব নোৱাৰে। আৰু তেওঁলোকৰ ওপৰত যেতিয়া আমি একশ্যন লওঁ, ইয়াত কংগ্ৰেছবিলাকে এনেকৈ কান্দে যে সিহঁতৰ নিজৰ ল'ৰাৰহে যেন কিবা হ'ল। তো তেনেকৈতো নহ'ব। দেশখন আমি গুৱাহাটী মহানগৰী আৰু অসমখনক আমি নিৰাপদ কৰিব লাগিব। যেতিয়া এজন ড্ৰাগছৰ বেপাৰীয়ে গুলি খায়, ছোৱালী নাৰীৰ সতীত্ব ধৰ্ষণকাৰী এজনক গুলি মাৰা হয়। যদি গুলি খায় কোনেওতো নিজে নামাৰে, যেতিয়া কিবা কাৰণত পুলিচে গুলি মাৰিব লাগে, পলাই যাওঁতে কিবা কৰোঁতে তেতিয়া আমাৰ বাকী পাৰ্টিবিলাকে কান্দি থাকে। তেতিয়া মই কৈছোঁ যে আপোনালোকে ড্ৰাগছ বেপাৰীবিলাকৰ কাৰণে কিয় কান্দে? ই যদি জীয়াই থাকে আমাৰ কিমানজন ডেকা ল'ৰাৰ জীৱন ধ্বংস কৰিলেহেঁতেন, তাৰ বিষয়ে আপোনালোকে কিয় চিন্তা নকৰে? আজি আপোনালোকে চিন্তা কৰক, কোনোবা এটা ল'ৰাই এজনী ছোৱালীৰ সতীত্ব ধ্বংস কৰাৰ পিছত সি বাচি থকাৰ অধিকাৰ থাকিব পাৰে নেকি? আমাৰ মতেতো সি বাচি থাকিব নোৱাৰে। আৰু তেওঁলোকৰ ওপৰত যেতিয়া আমি একশ্যন লওঁ, ইয়াত কংগ্ৰেছবিলাকে এনেকৈ কান্দে যে সিহঁতৰ নিজৰ ল'ৰাৰহে যেন কিবা হ'ল। তো তেনেকৈতো নহ'ব। দেশখন আমি গুৱাহাটী মহানগৰী আৰু অসমখনক আমি নিৰাপদ কৰিব লাগিব।